নমস্কাৰ স্বাগতম জনাইছোঁ আসাম জ্ঞান ইউটিউব চেনেলত মই বিনোদ শৰ্মা আজি আপোনালোকৰ আগত নতুন ভিডিঅ'ত পুনৰবাৰ আহিছোঁ আজি এইটো ভিডিঅ'ত জানিব পাৰিব মান্থলি পেকেজ কিদৰে এড কৰে সাবস্ক্ৰাইবাৰ আইডিত প্ৰথমতে আপুনি এমচেলটো ওপেন কৰিব ওপেন কৰাৰ পিছত আপুনি মডিফাই পেকত যাব মডিফাই পেকত যোৱাৰ পিছত চাওক এনেকুৱা এটা পেজ আহি যাব ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ বা সাবস্ক্ৰাইবাৰ যিটো আইডি নম্বৰ হয় যিকোনো এটা দুটাৰ ভিতৰত এটা দিব দিয়াৰ পিছত প্ৰচিড কৰিব প্ৰচিড কৰাৰ পিছত আপোনাৰ চাওক এনেকুৱা এটা পেজ আহি যাব এনেকুৱা এটা পেজ আহিব যেটা 3 নম্বৰত চাওক আপুনি টাটা স্কাই যিটো ব্ৰকেট পেক বুলি দিছে সেই ব্ৰকেট পেকত যাব ব্ৰকেট পেকত যোৱাৰ পিছত আপুনি চাওক এনেকা দেখাব সাবস্ক্ৰাইবাৰ বুলি চাওক তিনটা অপচন দিছে আপোনাৰ কিউৰিটস পেকত যাব কিউৰিটস পেকত যেটা যাব তাৰ জলছত এনেকুৱা গোটেইখিনি পেক যেটো আপোনাৰ মান্থলি পেকৰ যেটো চাৰ্ট হয় গোটেইটো আপোনাৰ ওপেন হৈ যাব তাৰপিছত আপুনি আপোনাক কোনটো লাগে হেটো আপুনি সিলেক্ট কৰি ল'ব ইয়াৰ আগত মই এটা ভিডিঅ' বনাইছিলোঁ কালি যোৱাকালি তাত মানে দেখুৱাইছিলোঁ যে আলাকাৰ্ট কিদৰে এড কৰিব পাৰি এটা চেনেল আপুনি কিদৰে এড কৰিব পাৰি যদি আপুনি নাজানে ভিডিঅ'ৰ ডেসক্ৰিপচনত মই লিংক দি দিম আপুনি হেটো চাই ল'ব ইয়াত চাওক আপোনাৰ যোনটো পছন্দ হয় আপুনি যিটো চেনেল চাব বিচাৰে যিটো মাহেলি পেকৰ চেনেল আপুনি ল'ব বিচাৰে হেটো এনেকা সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত স্ক্ৰল ডাউন কৰিব ডাউন কৰি তলত চাওক প্ৰচিড আছে প্ৰচিড কৰি দিব চাওক ইয়াত দেখাইছে 181 প্ৰাইস হিন্দী বেসিক মই হিন্দী বেসিকটো সিলেক্ট কৰিছিলোঁ ইয়াৰ দাম দিছে 181ত এমাহৰ কাৰণে চাব পৰা হ'ব চাওক প্ৰচিড কৰিব প্ৰচিড কৰাৰ পিছত অৰ্ডাৰ নম্বৰ দেখাইছে ইয়াত মোৰ সাকসেসফুলি হৈ গৈছে ভিডিঅ'টো ইমানেই চাই ভাল পালে লাইক কৰিব আপোনাৰ বন্ধুবৰ্গৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব আপুনি যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব ধন্যবাদ।